মই যাইছো শুৱালকুছিৰ এগৰাকী ইউটিউবাৰ জুবিন বৈশ্যক লগ কৰিবলৈ আৰু জুবিন আৰু এইটো হৈছে জুবিনদাৰ ৰুম। এইফালে জুবিনদাৰ জনি সিং আছে, চাওক চাইকেল আৰু বাইক একেলগে আছে। এইটো মোৰ জেগা নহয়, এইটো জুবিনদাৰ জেগা হয় আৰু জুবিন ভক্সৰ জেগা হয়। আৰু So hi guys, welcome back to my YouTube channel. I'm Sulak মানে মোৰ লগত আপোনালোকৰ স্বাগতম। তো গাইছ মানে আজি আপোনালোকে ভিডিঅ'টো চাই চাগে গমেই পাইছে, মই যাইছো শুৱালকুছিৰ এগৰাকী ইউটিউবাৰ জুবিন বৈশ্যক লগ কৰিবলৈ আৰু জুবিন দাক আজি লগ কৰিবলৈ যাম। আৰু মোৰ লগত যাব দেউতাৰ BMW মঞ্জুলিকা, আৰু মঞ্জুলিকাক লৈ আজি যাত্ৰাটো আৰম্ভ হ'ব। আৰু এইফালে আছে মুকিবলৈ যাওঁ, মুকিবলৈ একদম ৰেডি। তো ভিডিঅ'টো চাই থাকক, আমি যাই আছো। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু গাইছ মানে এইটো হৈছে আমাৰ বেজপাৰা ছাৰ, মানে শুৱালকুছিৰ বংশৰত জুবিনদাৰ ঘৰ। তো গতিকে তাতে গৈ কেনে আপোনালোকক লগ কৰি আছো। তো যাই আছো তপুৰি বাবা। তো বাচ্চা লগ আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, কাৰণ গাইছ মানে আমি যাই আছো চাইকেল লৈ আৰু বম ডাঙৰ যাত্ৰা। এইটো বহুত বেছি এক্সাইটেড হৈ আছিলোঁ। চ' গাইছ মানে আজি আৰু বহুত দিন মূৰত চাইকেল লৈ আজিৰ যাত্ৰাটো বহুত বেলেগ হ'বলৈ গৈ আছে। তো চাই থাকক। আৰু গাইছ এইটো হৈছে পাখামালা চক, আৰু আমি এইফালে দি যাম। আৰু গাইছ মানে এইফালে দি গ'লে মানে বংশৰ ডাইৰেক্ট চিধা হয়, মানে চিধা ৰাস্তা ডাইৰেক্ট এইফালে দি যাব লাগিব। চলো। আৰু গাইছ মানে ইয়াত অলপ দলঙত ৰখিলোঁ, আৰু এইফালে চাব পাৰে। আৰু এইফালে চাওক হাজো, পমক্কা, কামেশ্বৰ গোটেইখিনি ইয়াতে আছে, ইয়াৰ কথাই বেলেগ। আৰু এইফালে চুমুকিবৰ ভাগৰ লাগিছে নেকি? বহুত ভাগৰ লাগিছে। চ' গাইছ অলপ ভাগৰ লাগিছে, সেইকাৰণে এই দলঙত অলপমান ৰখিলোঁ, অলপ জিৰণি লৈ, তাৰপিছত আৰু অলপ যাওঁ। চ' গাইছ অলপমান ৰখিলোঁ আৰু যাত্ৰাটো আৰম্ভ কৰিলোঁ। তো চলো। আৰু গাইছে এইফালে চাওক সৰিয়হ চব তুলি শেষ কৰিলে। চ' গাইছ ফাইনেলি ভাল ৰাস্তা পাই গ'লো। এইফালে চাওক, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা অলপমানহে দূৰ। তো গাইছ মানে বেছি দূৰ নাই, অলপমান দূৰ। চ' গাইছ মানে ৰাস্তাটো চাওক না, কি খাতাৰনাক ৰাস্তা বনাইছে, বাপৰে টাউন ফিলিং চাই। চ' গাইছ মানে ফাইনেলি জুবিনদাৰ ঘৰ আহি পালোঁ। জুবিনদাৰ ঘৰ আহি পালোঁ। আজি ইয়াক লগ পাই বহুত বেছি ভাল লাগিল, কাৰণ একদিন লগ পাইছিলোঁ হাজো মাধৱ মন্দিৰত। সিদিনা কৈছিল যে এদিন আমাৰ ঘৰত আহিম। তো আজি ফাইনেলি আহিলে, বহুত বেছি ভাল লাগিল। আৰু ই খুব ধুনীয়া ভিডিঅ' বনাই, চাব আপোনালোকে। আজি আমাৰ ঘৰটো দেখুৱাব, ভাঙা ঘৰটো চাওঁ। আৰু এইফালে চাওক জুবিনদাৰ ঘৰ, ভাঙা হ'লেও বহুত মানে সেই জুবিনদাৰ কাৰণে বহুত মৰমীয়াল ঘৰ। ভিতৰত যাওঁ আৰু এইটো হৈছে জুবিনদাৰ ৰুম। ভিডিঅ' বনাই পিনে কৈছিলোঁ যে 5-6টা মানুহ আহিলে মানে বেটাৰ, যে ইয়াতে বহিব পাৰে। আৰু যদি কম মানুহ আহে পাৰে ইয়াতে পাৰিব, কিন্তু তাতকৈ বেছি হ'লে বিচনাত বহিব লাগিব, সেইটোৱে। চ' ভিতৰত আহি বহুত বেছি ভাল লাগি আছে। ৰুমটো অলপ সৰু হ'লেও পাৰে, ইউটিউব ফিলিং চাই। আৰু সেইফালে বহি ল'লোঁ অলপমান। এইফালে জুবিনদাক কিছুমান কুৱেশ্যন সুধিম। চ' ৰেডি না জুবিনদা? ৰেডি। তো ফাৰ্ষ্ট কুৱেশ্যন সুধিম। তো জুবিনদাক বহুতে কমেণ্ট কৰে যে জুবিনদাৰ মানে GF আছে নে নাই। তো আজি ময়ো সুধিছোঁ, জুবিনদা সঁচাকৈ আছে নে নাই? GF মানে মিছা নকওঁ, মোৰ 1 বছৰমান আগত GF আছিলে, কিন্তু বৰ্তমান বাৰু নাই। যিহেতু কাম এটাত যেতিয়া বিজি হৈ থকা যায় না, তেতিয়া মানে সেইবিলাক ধান্দা সিমান নাহে। যেতিয়া মানুহ এটা ফ্ৰী থাকে না, তেতিয়াহে এইবিলাক GF লাগিব, কিবা লাগিব, মানে টাইম পাছ কৰাৰ কাৰণেহে লাগে, বা ৰিলেশ্যনত থকা নে কিবা কিবি এনেকুৱা বহুত কিবা কিবি। কিন্তু যেতিয়া বিজি হৈয়ে থাকিম, তেতিয়া আৰু সেনেকৈ নালাগে না, চলি যায়, সেইটোৱে। চ' আপোনালোকে জানে জুবিনদাৰ এক্সাম আহিছে, আগতীয়াকৈ বেষ্ট অফ লাক। পৰীক্ষা আহি আছে, আৰু পৰীক্ষা কি হয়, পঢ়া পাতি হয় নাই। আৰু এডভান্স কংগ্ৰেচুলেশ্যন, জুবিনদাৰ 50K হ'বলৈ গৈ আছে। 50K হ'ব গৈ আছে। আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক, এইখন চাব পাৰে, 10,000 ছাবস্ক্ৰাইবাৰ। মোৰ 10K ছাবস্ক্ৰাইবাৰ হৈছিল মানে ফেব্ৰুৱাৰী 27 তাৰিখ 2021। এতিয়া ফেব্ৰুৱাৰী 27 তাৰিখ আহি পাবৰ হ'ল, 2022 গ'ল, 2023 ফেব্ৰুৱাৰী 27 তাৰিখ আহি আছে। ভাবিছোঁ 2023 27 তাৰিখৰ আগত 50Kটো হৈ যাব, মানে 2 বছৰৰ আগত 10K আছিলে, আৰু এই 2 বছৰ পিছত মানে 50K যাতে হৈ যায়। আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব, আৰু সদায় এনেকৈ মৰম দি যাব। আৰু এই যিটো চেনেলত ভিডিঅ' চাই আছে, এই চেনেলটো যাতে এদিন 10K হয়, লাহে লাহে 50K হয়, সেইটো আপোনালোকে গুৰুত্ব দিব। কাৰণে সৰু এটা উপহাৰ মোৰ ফালৰ পৰা,
বহুত বহুত বেছি ধন্যবাদ ভাই। আৰু এই গামোচাখন সিমান বেছি ডাঙৰ বস্তু নহয় আৰু ভাবিব গ'লে বহুত বেছি ডাঙৰ বস্তু। কথাটো হ'ল এই গামোচাখনৰ মূল্য আপোনালোকক মই নিশ্চয় কিবা এটা দিব পাৰিছোঁ আৰু ইয়াকো ইমানখিনি ছাপোৰ্ট কৰক যাতে এই গামোচাখনৰ মূল্য যাতে ইও পায়, ইও ইমান বেছি ভাল কাম কৰি আগুৱাই যাব পাৰে। বহুত বেছি ধন্যবাদ থাকিল ইয়ালৈও আৰু আপোনালোকে ছাপোৰ্ট কৰিব ইয়াক। থেংক ইউ। জুবিন দাক আৰু এটা কুৱেশ্যন সুধিম, মানে যেতিয়া ফাৰ্ষ্ট আপুনি মানে ইউটিউবত মানে জইন হ'লে মানে ঘৰৰ পৰাই কিমানখিনি ছাপোৰ্ট কৰিছিল? এতিয়া মই এটা কথা কওঁ, যেতিয়া কাম এটা সৰু থাকে সেই কামটোতো মানুহে আপোনাক বেয়া পায় কৰি থকাৰ সময়ত, পিছত দেখি পায় যে এইটো কাম নকৰিব। আৰু যেতিয়া সেই কামটো ডাঙৰ হয়, আপুনি ভাল কাম এটাত আগবাঢ়ি গৈ থাকে, তেতিয়াও আপোনাক পিছৰ মানুহে বেয়া পায়। মানে ভাল কেতিয়াও নাপায়। এটা কাম কৰিব আৰম্ভণিটো মানুহে বেয়া পায় আৰু সেই কামটো ছাকচেছ হোৱাৰ সময়তো মানুহে বেয়া পায়। কাৰণ চাবা, আজি তুমি ভিডিঅ' বনাই আছা, তোমাকো চাগে নিশ্চয় পিছত কিছুমানে কৈছে যে কি ভিডিঅ' বনাই, কিনো বনাই। কিন্তু তোমাক যিদিনা মানে এটা কথা তুমি মন কৰিবা, যেতিয়া তোমাক পিছৰ মানুহে টানিব যে এইটো নাযাবি, এইটো নকৰিবি, তোমাৰ পিছত কথা সমালোচনা কৰিব, সিদিনা গম পাবা যে তুমি সিদিনা ছাকচেছৰ লাইনত গৈ আছা। কাৰণ মানে কি, তুমি আগুৱাই গৈ আছা, সেইকাৰণে তোমাক মানুহে টানি আছে। আৰু টানিব কোনটো মানুহে তোমাক টানিব? যিটো মানুহে তোমাৰ সমান কামখিনি কৰিব পৰা নাই, সেইটো মানুহে টানিব। আজি তোমাৰ পকেটত যদি 1 লাখ টকা আছে, সিয়াৰ পকেটত যদি 2 লাখ টকা আছে, সি তোমাক কেতিয়াও হিংসা নকৰে। তোমাৰ পকেটত যদি 1 লাখ আছে, সিয়াৰ পকেটত যদি 60,000 আছে, সিহে তোমাক হিংসা কৰিব। মানে তোমাতকে তলৰখিনিয়ে তোমাক হিংসা কৰে, তোমাৰ ওপৰখিনি তোমাক কেতিয়াও হিংসা নকৰে। সেইটোৱে কথা। গতিকে কাম কৰি যোৱা, পিছফালে চাব নালাগে। আৰু বাকী তোমাৰ লগৰ যিবিলাক ফ্ৰেণ্ড, মানে ক্লাছমেট হওক বা ফ্ৰেণ্ড হওক, সেইবিলাকে কিমানখিনি ছাপোৰ্ট কৰিছিল? ক্লাছ ফ্ৰেণ্ড মানে কি ক'ম আৰু, ক্লাছ ফ্ৰেণ্ডে মানে প্ৰথমতে জকাইছিল। ক্লাছ 10ত থাকোঁতে কিবা কিবি এনেকৈ কৈছিলে। তেতিয়া আৰু স্কুল লাইফটো জানাই, তুমিও পাৰ কৰিছা স্কুল লাইফটো, সেনেকুৱা মানে ধেমালিতে চব হৈ যায়। কিন্তু এতিয়া যিহেতু অলপ ছাবস্ক্ৰাইবাৰ এনেকৈ বাঢ়িল, তেতিয়া মানে চিৰিয়াছকৈ লয় ভিডিঅ'টো। সিমান বেছি ভাল নহ'লেও মানুহে চিৰিয়াছকৈ লয় যে 30-40 হাজাৰ ছাবস্ক্ৰাইবাৰ আছে, ভালেই বনাই দিয়ে, সেই আৰু। গতিকে সেইটো বুলি নহয়, ছাবস্ক্ৰাইবাৰ মেটাৰ কেতিয়াও নকৰে, তোমাৰ কণ্টেণ্টৰ ওপৰত মেটাৰ কৰে। ই আজি 1000 ছাবস্ক্ৰাইবাৰে থাকক, ই মোতকৈও ভাল ভিডিঅ' দিব পাৰে, কিন্তু সেইটোৱে কথা, বা মই 1 লাখ থাকিও ভাল নিদিব পাৰোঁ। বস্তুটো সেনেকুৱা। আপোনালোকে কণ্টেণ্ট চাই পিনে মানুহক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইবাৰ চাই পিনে নহয়। আৰু আপোনালোকে জানে, মোৰ মানে যিবিলাক ফ্ৰেণ্ড আছে মোক বহুত হেল্প কৰিছে। মোৰ মোবাইল নাছিল, সিহঁতৰ মোবাইল দি কেনে মোক ভিডিঅ' বনাবলৈ দিছে, তো থেংক ইউ। সেইটো বহুত বেছি ভাল লাগে। কাৰণ মোৰো ফ্ৰেণ্ড কিছুমান আছে এনেকুৱা হেল্প কৰিছে, যে লগত লগ ধৰিলে গুচি গৈছে বাইকখন লৈ পিনে, তেল চেলৰ কথা নাই, সকলো ভিডিঅ' বনাই নিম যোৱা, সেনেকুৱা টাইপ। এটা সময়ত হেল্প কৰিছিলে, সেইবিলাকক বাৰু পাহৰিব নোৱাৰোঁ। নাম নকওঁ বাৰু, হেল্প কৰাবিলাকৰ, নকৰাবিলাকৰো নাম নকওঁ। এটা সময়ত সিহঁতকো নিশ্চয় হেল্প কৰিম, যিসকলে কৰিছে। আৰু গাইজ চাব পাৰে, এইটো হৈছে জুবিন দাৰ আইফোন। মানে এইটো দি জুবিন দাই বৰ্তমান ভিডিঅ'গিলা বনায়। আৰু জুবিন দা আমাক কি মৰমতে চাহ এটা আনি দিলে, তো থেংক ইউ জুবিন দা। আৰু গাইজ এইটো ৰুমত জুবিন দাৰ বাইক আৰু চাইকেল থয়, মানে চাবই পাৰে। সেই গাইজ স্বাগতম টু জুবিন ব্লগছ। মানে এইটো মোৰ জেগা নহয়, এইটো জুবিন দাৰ জেগা হয়। আৰু জুবিন ব্লগছৰ জেগা হয়। আৰু ইয়াতে জুবিন দা সদায় যিকেইটা ভিডিঅ' বনাই বেছিভাগ ইয়াৰ পৰাই শ্বুট কৰে, তো এইটো ফেভৰেট জেগা হয় জুবিন দা। আৰু এইফালে চাওক পাহাৰ মজা, আৰু এইফালে চৰাই একদম উৰি আছে, ভাল লাগিছে আৰু লোকেল চৰাই একদম বঢ়িয়া। তো জুবিন দা সেইকাৰণে ভাল পায় নেকি? সেইকাৰণে মানে আমাৰ মানে কি, আমাৰ যিটো আমাৰ মানৱ শৰীৰটো, এইটো আমাক প্ৰকৃতিয়ে সৃষ্টি কৰিছে। গতিকে সদায় প্ৰকৃতিৰ লগত মিলি থাকিব লাগে। সদায় প্ৰকৃতিৰ লগত যিমানে মিলি থাকিব, সিমান বেছি আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিছুমানে যে বিল্ডিং বনাই একদম এই ক'ৰবাত গুচি যায়, আৰু সেনেকুৱা নহয় জীৱনটো। আমি প্ৰকৃতিৰ লগত সদায় মিলি থাকিব লাগে। এনেকুৱা ঠাইত থাকক, বেমাৰ চেমাৰ নহয়, বিন্দাছ থাকক মজা। চ' গাইজ মানে জুবিন দাৰ ঘৰ দেখুৱালে, জুবিন দাৰ লগত কথা পাতিলোঁ, বহুত বেছি ভাল লাগিল। আৰু জুবিন দা বহুত বেছি মৰমো দিলে আমাক, তো থেংক ইউ জুবিন দা। আৰু জুবিন দা যাতে এনেকুৱা ভাল ভিডিঅ' আমাৰ কাৰণে দিব পাৰে, তাৰ কাৰণে আশা কৰিছোঁ। আৰু গাইজ মানে কি ক'ম, আজিলৈ ইয়াতে সামৰিছোঁ। আৰু গাইজ যদি ভিডিঅ'টো ভাল পালে লাইক কৰি কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটোত নতুনকৈ আহি থাকিলে ছাবস্ক্ৰাইব কৰিব, যাতে মই এনেকুৱা ভাল ভিডিঅ' দিব পাৰোঁ। চ' গাইজ আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আৰু লগ পাম।